এক্সলৈ বৰ মনত পাইছোঁ। মোলৈ এটা ফোন কৰা হ'লে মনটোৱে ভাল লাগিলে হয়। মাজনী, ঐ মাজনী, কি ভাবি আছো? অকল যে মোৰ ৰুমটোতে সোমাই থাক। অকণমান বাহিৰত ওলাই আছোন। নাই মা, ক'ত ভাবি থকা দেখিলানো? এনেই বিচনাখনতে পৰি আছোঁ। কিমান আৰু বিচনাখনতে পৰি থাকিবা? বাহিৰলৈ ওলাই আহা অকণমান। গৈছোঁ মা, তুমি যোৱা, মই গৈ আছোঁ। আহা দেই, অকল ৰুমটোতে সোমাই নাথাকিবা। মই যাওঁ, তুমি আহা দেই, তুমি আহা। ময়ো যাওঁ, অকণমান ওলাই যাওঁ। মই ফোন এটা কৰি চাওঁ নেকি? নকৰোঁ। মাজনী, আজি তোৰ কি হ'ল? ইমান হেৰি হৈ আছ যে, মানে বৰ মনটো মাৰি আছ যে, কি হ'ল? মা, মই এটা ল'ৰাক ভাল পাইছিলোঁ, কিন্তু দুদিনৰ আগতে আমাৰ ব্ৰেকআপ হৈছে। সেইটো কাৰণে মনটো বেয়া লাগি আছে। মাজনী, তোমাক মই আগতে কৈছিলোঁ নহয়, সকলো ল'ৰাকে বিশ্বাস কৰিব নালাগে। আজি কি হ'ল দেখিলা? মা, ভাবিছোঁ আকৌ মই তাৰ লাইফলৈ ঘূৰি যাওঁ নেকি? মই আগতে কৈছিলোঁ নহয়, মাজনী, এইবোৰ ধান্দা বাদ দে, পঢ়াত লাগ। এতিয়া কি হ'লগৈ? পঢ়া শুনা বৰবাদ কৰি দিলা। আকৌ তুমি সেইটো ল'ৰাৰ জীৱনলৈ ঘূৰি যোৱা। লাজ চৰম নাই তোমাৰ? মা, এতিয়া তুমি কোৱাচোন, মই কি কৰোঁ বাৰু এতিয়া? সেইবোৰ ধান্দা বাদ দে আৰু এতিয়া পঢ়াত লাগ। BA টো যেনে তেনে কমপ্লিট কৰা, আৰু যদি কমপ্লিট কৰিব নোৱাৰা, দেউতাই জানাই নহয় কি কৰিব। গতিকে পঢ়াত লাগা। এইবোৰ বাদ দিয়া। যেতিয়া সময় আহিব তেতিয়া আমি পাতিম নহয়। ঠিক আছে মা, মই এতিয়াৰ পৰা পঢ়াতে লাগিম আৰু। এইবোৰ ধান্দা বাদ দিলোঁ। মই আৰু এক্সৰ লাইফলৈ ঘূৰি নাযাওঁ। এইবোৰ বাদ দিয়া আৰু পঢ়াত ধৰা। আৰু মই এতিয়া যাওঁ, মোৰ পাকঘৰত অলপ কাম আছে। আৰু তুমি এইবোৰ ভাবি চিন্তি নাথাকিবা হা। তই মোৰ লাইফটো বৰবাদ কৰি দিলি। তথাপিতো মই তোৰ লাইফত ঘূৰি নাযাওঁ। মই আৰু জীৱনত কোনো ল'ৰাকে বিশ্বাস নকৰোঁ। সকলো ল'ৰা একেই। যাওঁ আৰু কিমান ঘৰত সোমাই থাকিম। অলপ লগৰবোৰৰ লগত হাঁহি ধেমালি কৰোঁগৈ, যাওঁ।